যদি জীৱনত কিবা বেলেগ কৰিব বিচাৰিছে তেন্তে ভিৰৰ মাজত নাথাকি সদায় অকলে চলিবলৈ চেষ্টা কৰক। কাৰণ ভিৰৰ মাজত থাকিলে আপুনি সাহস পাব ঠিকেই, কিন্তু আপোনাৰ পৰিচয় কাঢ়ি ল'ব। নিজকে কেতিয়াও আনৰ লগত তুলনা নকৰিব। যদি আপুনি এনেকুৱা কৰিছে, তাৰমানে আপুনি নিজকে অসন্মান কৰি আছে। জীৱনৰ প্ৰতিটো সুযোগৰে লাভ উঠাবলৈ চেষ্টা কৰক, কিন্তু কাৰোবাৰ দুৰ্বলতাৰ সুযোগ নল'ব। কাৰণ জীৱনে যদি কেতিয়াবা সুযোগ দিয়ে, কেতিয়াবা আকৌ প্ৰতাৰণাও কৰে। নিজৰ বাবে নহ'লেও সেইসকল মানুহৰ বাবে সফল হওক, যিয়ে আপোনাক অসফল দেখিবলৈ বিচাৰে। জীৱনটো পাইছা যদি কিবা কৰি দেখুওৱা। যদি বেয়া সময় চলিছে তেন্তে তাক সলনি কৰি দেখুওৱা। নিজৰ সপোনৰ পিছত এনেকৈ দৌৰা যাতে কোনোবা দিন তোমাক পোৱাটোও কাৰোবাৰ বাবে সপোন হৈ পৰে। জীৱনত যদি শান্তি বিচাৰিছা তেন্তে মানুহৰ কথা মনত নলগাবা। যদি তোমাৰ লগত সকলোবিলাক বেয়া হৈ আছে তেন্তে ধৈৰ্য ৰাখিবা, কাৰণ কন্দাৰ পিছত হোৱাৰ আনন্দটোৱেই বেলেগ। কোনোবা এজন মানুহৰ সহায় কৰিলে পৃথিৱীখন সলনি নহয়, কিন্তু হয়তোবা সেই মানুহজনৰ গোটেই পৃথিৱীখনেই সলনি হৈ যাব, যাক আপুনি সহায় কৰিব। মানুহে কয় দুখক ঘৃণা কৰিব লাগে। দুখ বেয়া, যেতিয়াই আহে তেতিয়াই খুন্দুৱাই থৈ যায়। কিন্তু এবাৰ ভাবি চাওক, দুখ যেতিয়াই আহে জীৱনত কিবা নহয় কিবা এটা শিকাই থৈহে যায়। খঙৰ সময়ত অলপ থমকি যাব আৰু ভুল কৰিলে অলপ নত হৈ চলিব, তেন্তে চাব সকলো সমস্যাৰে সমাধান হৈ পৰিব। যেতিয়া ভাগ্যই লগ নিদিব তেতিয়াই বুজি পাব লাগিব পৰিশ্ৰমে লগ দিব।